স্থানৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অসমীয়াখন পঢ়ি আছা মইতো তোমালোকক ক'লোৱে যে কি আহিব কিতাপখনৰ ভিতৰত যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই চাই ল'বা আজি তোমালোকৰ লগত 100টামান ভিতৰৰ প্ৰশ্ন অসমীয়া কিতাপখনৰ ডিসকাস কৰিম কাৰণ ভিতৰৰ প্ৰশ্ন বহুতেই দেখিবলৈ পোৱা গৈছিল প্ৰি টেষ্ট পেপাৰসমূহত ইয়াত থকা বহুতখিনি প্ৰশ্নই প্ৰি টেষ্ট পেপাৰত আহিছিল আৰু বহুতখিনি ভিতৰৰো আছে প্ৰশ্ন মই কিতাপত যিবোৰ সৰু প্ৰশ্ন আছে সেই সৰু প্ৰশ্নবোৰ ইয়াত সমাধান কৰা নাই তোমালোকে কিন্তু কিতাপত থকা সেই প্ৰশ্নখিনি পঢ়িবলৈ নাপাহৰিবা কাৰণ কিতাপখনে মেন আৰু কিতাপত থকা সৰু প্ৰশ্নখিনি পঢ়াৰ পিছত ভিতৰৰ প্ৰশ্নখিনি পঢ়িবা ইয়াত দেখুৱাই থোৱাখিনি গতিকে কিতাপত থকা প্ৰশ্নখিনি মিছ নকৰিবা সেইখিনি একেবাৰে ভালদৰে মনত থোৱা কাৰণ কিতাপত থকা সমূহ প্ৰশ্ন উত্তৰৰ পৰা ধেৰ আহিব পাৰে এতিয়া ইয়াতে ডিসকাস কৰোঁ তোমালোকক বহুতখিনি কথা ক'বলৈ আছে যে কেনে ধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰে তোমালোকক একেটা প্ৰশ্নকে কেইবাৰ কেনে ধৰণে সুধিব পাৰে প্ৰথম প্ৰশ্নটো আছে দেৱজিৎ ভূঞাই ৰচনা কৰা অসমীয়া গ্ৰন্থ নাম লিখা অসমীয়া গ্ৰন্থ বুলি ক'লে এনিশাৰ কবিতা আৰু যদি ইংৰাজী গ্ৰন্থখনৰ নাম সোধে তেতিয়াহ'লে চাই ল'বা বুকখনত তোমালোকে তাৰ পিছতে আছে অৰুণিমা সিনহাৰ ঘৰ ক'ত এয়া জানাই উত্তৰ প্ৰদেশত তাৰ পিছতে আছে 3 নম্বৰত ইন্টাৰনেটৰ সঘনে ব্যৱহৃত হৈ থকা 4টা শব্দৰ নাম কি এই প্ৰশ্নটো মই টেষ্ট পেপাৰত বহুতবাৰ ৰিপিট হোৱা দেখিছোঁ আৰু প্ৰশ্নটোৰ উত্তৰটো একেবাৰে সহজ গতিকে তোমালোকে এইটো চাই থৈ দিবা আৰু এই প্ৰশ্নটো যদি লিখিবলৈ আহে তোমালোকৰ এই প্ৰশ্নটোত 2 নম্বৰ থাকিব আনসাৰটো ৱেব পেজ ৱেবসাইট হোম পেজ ব্ৰাউজাৰ তাৰ পিছতে আছে 4 নম্বৰত অৰ্জুন ভঞ্জন নাটখন কোনে ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে তোমালোকে মাধৱদেৱৰ কি অংকীয়া নাট লিখিছিলে কি অৰ্জুন ভজন কি নাট লিখিছিলে আৰু কিবা কিবি ধেৰ আছে নহয় হেডখৰ ভালদৰে মনত থবা গোটে সাহিত্যৰাজৰ বিষয়েও সুধিব পাৰে তেতিয়া তোমালোকৰ 3 নম্বৰ দিব আৰু যদি এনেকে সুধে তেতিয়াহ'লে তোমালোকৰ 1 নম্বৰ মান দি সুধিব পাৰে 5 নম্বৰত আছে কাৰ শাসন কালত আজান ফকীৰে সপ্তদশ শতিকাত অসমলৈ আহিছিল গদাধৰ সিংহৰ শাসন কালত ইয়াত থকা প্ৰতিটো প্ৰশ্নই বহুত ইম্পৰ্টেন্ট তোমালোকে যিমান পাৰা সিমান সোনকালে গোটেইখিনি প্ৰশ্ন উত্তৰ মনত থবলৈ চেষ্টা কৰা তাৰ পিছতে আছে 6 নম্বৰত হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি অসম উপত্যকা বঁটা বা এনেকেও সুধিব পাৰে যে হৰে কৃষ্ণ ডেকাদেৱে অসম উপত্যকা বঁটা কিমান চনত লাভ কৰিছিল তেতিয়া লিখিবা আৰু 2010 চনত গতিকে একেটা প্ৰশ্নকে তোমালোকক দুবাৰকে সুধিব পাৰে ভালকৈ মনত থৈ দিলে হয় যেনেকৈ সুধক তেনেকৈ পাৰিবা 7 নম্বৰতে আছে গল্প সম্ৰাট বুলি কাক কোৱা হয় তেওঁ ৰচনা কৰা একমাত্ৰ কবিতা পুথিখনৰ নাম কি গল্প সম্ৰাট বুলি শৈশৱ আব্দুল মালিকক কোৱা হয় আৰু তেওঁ ৰচনা কৰা কবিতা পুথিখনৰ নাম হৈছে বেডুইন ধৃতৰাষ্ট্ৰই কাক প্ৰশ্নবোৰ কৰিছিল সঞ্জয়ক 5 নম্বৰতে আছে কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ অৰ্জুন ভীম যুধিষ্ঠিৰ নকুল সহদেৱে বজোৱা শংখকেইটাৰ নাম লিখা আনসাৰটো ইয়াত ধুনীয়াকৈ মই লিখি দিছোঁ কৃষ্ণই পাঞ্চজন্য অৰ্জুনে দেৱদত্ত ভীমে পণ্ডিত যুধিষ্ঠিৰে অনন্ত নকুলে সুঘোষ সহদেৱে মণিপুষ্পক তোমালোকৰ এনেকৈ কৰি গোটেইখিনিৰ কথা সুধিব পাৰে বা তোমালোকক এটাকেও দিব পাৰে যে কৃষ্ণই বজোৱা শংখটোৰ নাম লিখা ভীমে বজোৱা শংখটোৰ নাম লিখা বা অনন্ত শংখটো কোনে বজাইছিল সেই এটা প্ৰশ্নই তোমালোকক ঘূৰাই পকাই সুধিব পাৰে আকৌ এনেকৈ দিব পাৰে যে মণিপুষ্পক শংখটো কোনে বজাইছিল তেতিয়াহ'লে তোমালোকে লিখিবা আৰু আনসাৰটো সহদেৱে মুঠতে 6টা কৃষ্ণৰ পৰা সহদেৱলৈকে 6টা তোমালোকে যদি ভালদৰে মনত থোৱা যেনেকৈ প্ৰশ্নটো সোধক তেনেদৰে আনসাৰ দিব পাৰিবা 6 নম্বৰতে যাওঁ নাগাৰ্জুন কোন তেওঁ ক'ত আছিল আৰু কি কৰিছিল নাগাৰ্জুন হৈছে শ্ৰীধন কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট ঘনুচা কীৰ্তন আৰু কাণ খোৱা পুথিখন কোনে ৰচনা কৰিছিলে শ্ৰীধৰ কন্দলীয়ে বা এনেকৈও সুধিব পাৰে যে শ্ৰীধৰ কন্দলীয়ে কোন দুখন পুথি ৰচনা কৰিছিল তেতিয়া আনসাৰটো লিখিবা ঘনুচা কীৰ্তন আৰু কাণ খোৱা
এইটোত আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ দুখন উপন্যাসৰ নাম লিখা মহাকবি আৰু চাণক্য। মই বহুত দেখিছোঁ যে এনেকৈ দিছে প্ৰশ্নকেইটা মহাকবি উপন্যাসখন কোনে ৰচনা কৰিছিল, তেতিয়া আকৌ তোমালোকে লিখিব লাগিব ডক্টৰ জয়শ্ৰী গোস্বামী। সেইকাৰণে আমি ভালকৈ একদম পঢ়িব লাগে যাতে যেনেকৈ সোধক আমাক প্ৰশ্নটো তেনেকৈ আমি পাৰোঁ। সৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ নাম লিখা সূৰুযমুখীৰ স্বপ্ন। নুজিতে শব্দটিৰ অৰ্থ কি? কুজা। কুলক্ষয় দোষ কি? কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়। এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট, প্ৰিভিয়াছ পেপাৰতো বহুতবাৰ ৰিপিট হৈছিলে, গতিকে এইটো মিছ নকৰিবা, ভালদৰে মনত থৈ লোৱা। ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰে। হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি। বা এনেকৈও সুধিব পাৰে যে প্ৰিয়তমাৰ চিঠি কবিতাটি কোনে ৰচনা কৰিছিলে, তেতিয়া আৰু লিখিবা হেমচন্দ্ৰ গোস্বামী। যুদ্ধ স্বজন বধ কিছু ফলক নেদেখো বিজয়কো আকাংক্ষা নকৰো ৰাজ্যক ইচ্ছা নাই সুখক নাবাঞ্চো কথাষাৰ কোনে কাৰ আগত কেতিয়া কৈছিলে সুধিছে। কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে দুই সেনাৰ মাজত ৰথ ৰখোৱাত অৰ্জুনে যেতিয়া নিজৰ আত্মীয় স্বজন ভাই গুৰু আদি দেখিলে তেতিয়া সুখত অৰ্জুনে সাৰথি শ্ৰীকৃষ্ণক কেনেদৰে কৈছিল? আনচাৰটো দৃষ্টি আৰু সৃষ্টি কি? দেখিছানে? দৃষ্টি আৰু সৃষ্টি কি হৈছে? আব্দুল ছাত্তাৰে লিখা পুথি, মানে আব্দুল ছাত্তাৰে লিখা এখন পুথিৰ নামেই হৈছে দৃষ্টি আৰু সৃষ্টি। এনেকৈ প্ৰশ্নবোৰ সুধিব পাৰে, বহুতখিনি দেখিবা তোমালোকে তেনেধৰণৰ প্ৰশ্ন। কিশোৰ কোনটো কবিতাৰ তীব্ৰ সমালোচনা হয়? এণ্ডিমিয়ন। মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন কি বুলি কৈছিল? ভগৱানৰ চৰণ যুগলে বুলি কৈছিলে। বেদনাৰ উল্কা কি? আকৌ সুধিছে, দেখিছানে? ইয়াত যেনেকৈ সুধিছিলে তোমালোকক দৃষ্টি আৰু সৃষ্টি কি, ঠিক তেনেদৰে ইয়াতো সুধিছে যে বেদনাৰ উল্কা কি। বেদনাৰ উল্কাটো আকৌ কোনে ৰচনা কৰিছিলে? অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা কবিতা পুথি এখনৰ নামেই হৈছে বেদনাৰ উল্কা। আৰ্য কলাৰ 5বিধ নাম লিখা। এয়া 5বিধৰ নাম লিখিবলৈ কৈছে। টোটেল আমাৰ আছে 11টা, গোটেই 11টা মনত থৈ দিবা। তাৰে এতিয়া 5টাৰ নাম লিখিবলৈ কৈছে কাৰণে সাহিত্য, ৰন্ধন বিদ্যা, বিজ্ঞান, নাটবিদ্যা, গৃহপাল বিদ্যা, 5টা লিখিছোঁ। আৰু অভিযাত্ৰী মানে কি? এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। দুৰ্গম পথেৰে যোৱা সাহসী লোকক অভিযাত্ৰী বুলি কোৱা হয়। ডক্টৰ প্ৰণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? পদাৰ্থ বিজ্ঞান বিষয়ত। অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি কি বস্তু ভৰাইছিলে? এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চ লাইট, কপাহী কাপোৰ আৰু কলম ইত্যাদি এইবোৰ বস্তু তাই ভৰাইছিলে বেগত। চন্দ্ৰভৰা সুমধুৰ টান কোনে ধৰিছে? চৰাই চিৰিকটিয়ে ধৰিছিলে। ৰাজ পটেশ্বৰী বুলি কবিতাটোত কাক বুজাইছে? যশোদাক বুজাইছিলে। অত্ৰিয় ঋষি কোন আছিল? অত্ৰিয় ঋষি তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ, আয়ুৰ্বেদ শিক্ষা দিছিলে তেওঁ। পাণ্ডৱসকলৰ সৈন্য কিমান আছিলে? একাদশ ঔষহীন। জেতুকা পাতৰ দৰে উপন্যাসখনৰ ৰচক কোন? সৈয়দ আব্দুল মালিক। এইবোৰ একেবাৰে ভালদৰে মনত থবা। জেতুকা পাতৰ দৰে উপন্যাসখনৰ ৰচক, এয়া ইম্পৰ্টেণ্ট হয়। কত যুগৰ ভূষৰ পৰি শাৰীটোত থকা যুগৰ ভূষৰ মানে কি? দেখিছানে? মিনিংটো লিখিবলৈ কৈছে। বহুদিন ধৰি পোত খাই থকা জাবৰ জোঁথৰক কয়। মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিলে? পণ্ডিত ৰাহুল সংকিতায়নে লিখিছিলে। বা এয়াও দিব পাৰে যে পণ্ডিত ৰাহুল সংকিতায়নে কি লিখিছিলে, তেতিয়া লিখিবা আৰু মধ্য এছিয়াকা ইতিহাস। চৰন্তী মানে কি? প্ৰহৰী। তোমালোকে শব্দ অৰ্থবোৰ নেৰিবা, গোটেইখিনি ভালদৰে মনত থোৱা। শব্দ অৰ্থ যিকোনো ধৰণৰ সুধিব পাৰে। অৰ্জুনৰ ধনুখনৰ নাম কি আছিলে? দেৱদত্ত। ভদ্ৰদেৱ কাৰ ওচৰত শৰণ লৈছিলে? শ্ৰী দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিলে। হেমচন্দ্ৰ গোস্বামীৰ জন্ম কেতিয়া আৰু ক'ত হৈছিলে? 1872 চনত গোলাঘাট জিলাত ঢেকিয়ালত হৈছিলে তেওঁৰ জন্ম। মন্ত্ৰী অস্ত্ৰ নধৰি মৌন ৰহো কোনে কৈছিলে? শ্ৰীকৃষ্ণই কৈছিলে। দেখেই ভগৱান পুথিৰ ৰচয়িতাগৰাকীৰ নাম কি? অম্বিকাগিৰি ৰায়চৌধুৰী। দেখিছানে? কোনে কি লিখিছিলে সেইবোৰ সুধি দিছে ডাইৰেক্ট। পুথিখনৰ ৰচক কোন? গতিকে সেইকাৰণে আমি পুথিবোৰ ভালদৰে মনত থ'ব লাগিব।
আৰু এয়া তোমাৰ ভালকৈ চাবা আৰু দেখে ভগৱান পুথিখন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিলে। সোমৰন্তে শব্দৰ অৰ্থ কি? সুঁৱৰি। সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক কোন আছিলে? কপিল মুনি আছিলে। চাহেবপুৰৰ বৰষুণ উপন্যাসখন কোনে ৰচনা কৰিছিলে? অনুৰাধা শৰ্মা পূজাৰীয়ে। বা তোমালোকক দিব পাৰে যে অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা, তেতিয়া লিখিব পাৰা আৰু চাহেবপুৰৰ বৰষুণ। গ্ৰীকসকলৰ হাতত কোনটো জাতি পৰাজিত হৈছিলে? মাইকেনিয়ান জাতি পৰাজিত হৈছিলে। চাণক্য কোন? মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী আছিলে তেওঁ চাণক্য। বা তোমালোকক সুধিব পাৰে যে মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি? তেতিয়া লিখিবা চাণক্য। আৰ্য শিক্ষাই মানুহৰ পুৰুষাৰ্থ কি ভাগত ভাগ কৰিছিল? 4টা ভাগত ভাগ কৰিছিলে, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। অনুৰাধা শৰ্মা পূজাৰী 2খন উপন্যাসৰ নাম, সেয়া মই অলপ আগত কৈছিলোঁ আৰু ইয়াত আকৌ দিলে। সেয়া মেৰেং, সোণ হৰিণৰ চেকুৰ, দেৱদত্ত কাৰ শংখ। দেখিছানে প্ৰশ্নটো? দেৱদত্ত কাৰ শংখ? অৰ্জুনৰ শংখ। সংস্কৃতি ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিলে? পাণিনি আছিলে। মহাৰথী কাক বোলে? যি অকল 10,000 ধানুকিক যুঁজে তাক মহাৰথী বোলে। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা আছিলে? 64টা। অভিযাত্ৰী মানে কি? এইকেইটা ভালদৰে মনত থবা। মহাৰথী মানে কি? অভিযাত্ৰী মানে কি? দুৰ্গম পথেৰে যোৱা সাহসী লোক, এয়া মই অলপ আগত কৈছিলোঁ, আকৌ ৰিপিট হৈ গ'ল ইয়াত। অভিযাত্ৰী মানে আকৌ মনত থৈ লোৱা, দুৰ্গম পথেৰে যোৱা সাহসী লোকক অভিযাত্ৰী বুলি কয়। অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা লাভ কৰা সন্মান কি? কি সন্মান লাভ কৰিছিলে? আমেজিং ইণ্ডিয়ান এৱাৰ্ড। এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়। কথাষাৰৰ বক্তা কোন? কি কাৰণত বক্তাই এনেদৰে কৈছিল? দেখিছানে? এয়া অৰুণিমা সিনহা লেচনটোৰ পৰা আহিছে। অৰুণিমা সিনহা ইণ্টাৰনেটৰ তিতা মিঠাই, এই লেচনবোৰ ষ্টৰি টাইপ লেচন হয় আৰু এই লেচনবোৰত যদি তোমালোকে ভালকৈ পঢ়িছা, যিকোনো ধৰণৰ প্ৰশ্ন সুধিলে তোমালোকে নিজে বনাই লিখিব পাৰা। এয়াও প্ৰশ্নটো মই নিজে বনাই লিখি দিছোঁ। অৰুণিমা সিনহাই কৈছিলে, বক্তাটো জানাই তাইয়ে কৈছিলে। আৰু কেলেনো কৈছিলে? কাৰণ তাই লক্ষ্ণৌৰ পৰা যেতিয়া দিল্লীলৈ আহি আছিলে, তাই আহি থকা ৰেলগাড়ীখনক ডকাইতবোৰে উঠি লুটমাৰ চলাইছিলে আৰু তাৰ সোণৰ চেইনডাল বিচাৰিছিলে। তাই নিদো বুলি কৈ পিনে এই কথাষাৰ কৈছিলে। সেয়া আনচাৰটো লিখি দিছোঁ। এয়া 2 নম্বৰ হৈছে কাৰণে আনচাৰটো সিমানটো, আৰু যদি অকণ দীঘলকৈ তেতিয়া আৰু ভালকৈ লিখিব লাগিব। ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ 2খন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখিবলৈ কৈছে। বিদেশী বন্ধুৰ দেশত অংক জংক পংক। এয়া দেখিছানে? এনেকৈ আহিব পাৰে যে অংক জংক পংক গ্ৰন্থখনৰ লেখক কোন? তেতিয়া লিখিবা তোমালোকে যে ৰথীন্দ্ৰনাথ গোস্বামী। শ্ৰীকৃষ্ণ শংখটোৰ নাম কি? পাঞ্চজন্য। বিখ্যাত যোগ পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? কথাগীতাৰ পৰা লোৱা হৈছে। বিষ্ণুৰ পঞ্চম অৱতাৰটো কি আছিলে? এই অৱতাৰ তেওঁ কাক পাতাললৈ পঠিয়াইছিলে? বিষ্ণুৰ পঞ্চম অৱতাৰটো কি আছিলে? বামন। আৰু তেওঁ কাক পাতাললৈ পঠিয়াইছিলে? দৈত্যৰাজক। মই বহুত দীঘলকৈ প্ৰশ্নবোৰৰ উত্তৰ লিখা নাই, তোমালোকে ধুনীয়াকৈ লিখিবা পৰীক্ষা দিনাখন, কাৰণ অসমীয়াত লিখিবই লাগে ধুনীয়াকৈ। এতিয়া এই 52 প্ৰশ্নটো আনচাৰ তোমালোকে এনেকৈ লিখিবা যে বিষ্ণুৰ পঞ্চম অৱতাৰটি হ'ল বামন। এই অৱতাৰে তেওঁ দৈত্যৰাজক পাতাললৈ পঠিয়াইছিল। তেনেকৈ লিখিবা। মই আৰু লিখি দিয়া নাই, তোমালোকে নিজে মিলাই ল'বা। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে কোনখন হাইস্কুলৰ পৰা ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিলে? সোণাৰাম হাইস্কুল। সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক কোন? কপিল মুনি। আব্দুল ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? সম্পাদক পদত। বিষয় বিকলে মানে কি? সাংসাৰিক দুখ। হৰেকৃষ্ণ ডেকাই 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি আছিলে? অসম উপত্যকা বঁটা। বা তোমালোকক দিব পাৰে যে অসম উপত্যকা সাহিত্য বঁটা হৰেকৃষ্ণ ডেকাই কিমান চনত লাভ কৰিছিলে? 2010 চনত। মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি? মই কৈছিলোঁৱে, আকৌ ইয়াত প্ৰশ্নটো পালাই যে চাণক্য।
হেজাৰী ঘোষা বুলি কোনখন পুথি কোৱা হয় নামঘোষাক? পাণিনি কোন সংস্কৃতি ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা? আততীয়া কাক বোলে? যি বিষ দিব বিচাৰে অগ্নি দিয়ে ধৰ্মসৱস্ত্ৰ হৰণ কৰে ৰাজ্যভাৰ কাঢ়ি নিয়ে অস্ত্ৰ ধৰি যুঁজিছে সেই ছয় দুখত দুখীসকলক আয়তীয় বোলে। স্বকীয়তা মানে কি? নিজস্বতা। অৰ্জুনৰ ধনুখনৰ নাম কি? গাণ্ডীৱ। কোনখন গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, আৰু আনচাৰটো হৈছে চাহেবপুৰৰ বৰষুণ। বা দিব পাৰে যে তোমালোকক চাহেবপুৰৰ বৰষুণ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীক কি বঁটা প্ৰদান কৰিছিল, তেতিয়া তোমালোকে আনচাৰটো লিখিবা যে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা। প্ৰাকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে? নৱ কিশলয় দলে। গল্প আৰু কল্প নামৰ গল্প পুথিখনৰ ৰচক কোন আছিলে? হৰেকৃষ্ণ ডেকা। যোগমীয় চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলনখিনিৰ লেখক কোন? ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত আছিলে। কেন্দ্ৰ শব্দৰ অৰ্থ শ্ৰেণী। পইচাৰত অভিমুখী লেচনত যিবোৰ তোমালোকৰ সৰু প্ৰশ্ন আছে, বহুতখিনি আছে তাত সৰু প্ৰশ্ন, কিতাপখনৰ প্ৰশ্নাৱলীত চালেই তোমালোকে দেখিবা, আৰু সেই প্ৰশ্নাৱলীৰ এটাও প্ৰশ্ন তোমালোকে স্কিপ নকৰিবা, সৰু গোটেইখিনি পঢ়ি ভালদৰে মনত থবা। সেনাপতি ভীষ্মৰ যুদ্ধ উৎসৱত দেখি কি কি ৰণবাদ্যৰ শব্দ হৈছিল? শংখ, ভেৰী, আনক, গোমুখ আদি বাদ্য ৰণবাদ্যৰ কি হৈছে? মহাশব্দ হৈছিল। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। এয়া প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, কৰ্ণ মহাৰথী, কৃপ, অগ্ৰণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা। আগন্তুক নামৰ উপন্যাসখনৰ ৰচক কোন? হৰেকৃষ্ণ ডেকা। কথাগীতৰ ৰচক কোন? শ্ৰী ভদ্ৰদেৱ। শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ কোন আছিলে? দৈৱকী আছিলে। শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃত ভাষাত লিখা একমাত্ৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি? ভক্তি ৰত্নাকাৰ। টুলুং ভুতুং মানে কি বুজা? লিখা। দেখিছানে কেনেধৰণৰ প্ৰশ্নবোৰ সুধিছে? থৰক বৰক বা বেছিকৈ লৰচৰ কৰাকে টুলুং ভুতুং বুলি কোৱা হয়। হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? কোনখন কাকত বুলি ক'লে? দ্য চেণ্টিনেলটো হ'ব চেণ্টিনেল। অৰুণিমা সিনহাই ভাৰতৰ চৰকাৰৰ পৰা কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিলে? 2015 চনত। অনুৰাধা শৰ্মা পূজাৰীয়ে কোন চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল? 2013 চনত। কবিতাটিত কবিয়ে কাজল চাই বুলি কি অৰ্থ প্ৰকাশ কৰিছে? পৰাধীনতা। কাজল চাই মানে পৰাধীনতা। ই কমাৰ্চ কি? ই কমাৰ্চ হৈছে বৈদ্যুতিক ব্যৱস্থাৰ সহায়ত তথ্য আদান প্ৰদান কৰা বাণিজ্যিক লেনদেন। তটৰেখা কি? সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগ আৰু স্থলভাগৰ সীমাৰেখা। স্বাক্ষৰ কবিতা পুথিৰ ৰচক কোন আছিলে? চৈয়দ আব্দুল মালিক আছিলে। মানুহৰ পুৰুষাৰ্থ কেইটা ভাগত ভাগ কৰা হয়? 4টা ভাগত ভাগ কৰা হয়, আৰু সেইকেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ভাৰতৰ উত্তৰ পশ্চিম ফালে থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। সেয়া হ'ব অসম। মানুহে কেনেকৈ মুখ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে? হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মুখ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। অসমীয়া গীত সাহিত্যৰ নজহা নপমা অমূল্য সম্পদ এবিধৰ নাম হৈছে জিকিৰ আৰু জাৰি। আধুনিক কবিতাৰ বিদ্যায়তনিক আলোচনাই মহানগৰৰ চেতনা বুলি অভিহিত কৰা কবিতাটোৰ নাম কি হৈছে? দৃষ্টান্তৰ। দেখিছানে প্ৰশ্নটো? এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। 88 নাম্বাৰটো। নিচুকনি গীতৰ আৰ্হিত ৰচিত এখন কাব্যৰ নাম লিখা। কাণখোৱা। বা এনেকৈও দিব পাৰে যে কাণখোৱা কাব্যখন কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছিল, তেতিয়া লিখিব লাগিব তোমালোকে নিচুকনি গীত। প্ৰথম অসমীয়া চনেটটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি। লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কি হ'ব? কিহৰ উন্নতি কৰা? সমাজৰ উন্নতি কৰা। দৃষ্টান্তৰ নামৰ কবিতাটোৰ মানুহজনক ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিলে? আগলি বাঁহজোপাই। কাণখোৱা পুথিখন কোনবোৰ
গীতৰ আৰ্হিত ৰচনা কৰা, সেয়া মই কৈছিলোঁ, আকৌ প্ৰশ্নটো দেখিলোৱে, নিশ্চয়কণেই গীতৰ আৰ্হিত। বিখ্যাত যুগ পাত্ৰীৰ ৰচক কোন আছিলে আৰু এই পাত্ৰী ক'ৰ পৰা তুলি অনা হৈছিলে? বিখ্যাত যুগ পাত্ৰীৰ ৰচক কোন আছিলে? শ্ৰী ভট্টদেৱ আছিলে আৰু তেওঁ এই পাত্ৰী ক'ৰ পৰা তুলি অনা হৈছে? কথাগীতাৰ পৰা তুলি আনিছিলে। প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰীৰ ৰচক কোন? হেমচন্দ্ৰ গোস্বামী। গতিকে পাঠকেইটাৰ ৰচকজনৰ নামটো আমি ভালদৰে মনত থ'ব লাগিব। কিটছ কোন আছিলে? প্ৰসিদ্ধ ইংৰাজ ৰোমান্টিক কবি আছিলে কিটছ। তেওঁৰ সম্পূৰ্ণ নামটো চাই ল'বা। উদ্যোগী হওঁ আহা পাত্ৰীৰ মূল উদ্দেশ্য কি আছিলে? শিক্ষাৰ্থীৰ মনত এগৰাকী সফল উদ্যোগী হ'লে সৰুৰ পৰা কেনে হ'ব লাগিব সেই বিষয়ে এটা ধাৰণা দিয়াই পাত্ৰীৰ মূল উদ্দেশ্য। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। অজন্তা কোন জিলাত অৱস্থিত? মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত জিলাত অৱস্থিত। চাণক্যৰ আন দুটা নাম কি আছিলে? বিষ্ণুগুপ্ত আৰু কৌটিল্য আছিলে তেওঁৰ আন দুটা নাম। চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নামো মনত থৈ দিবা, অৰ্থশাস্ত্ৰ। তাৰপিছতে আছে ৰথীন্দ্ৰনাথ গোস্বামীয়ে কি গ্ৰন্থৰ বাবে হেমবৰুৱা সুৱৰণি বঁটা লাভ কৰিছিল? মহাসমুদ্ৰ সিপাৰে। জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ কি? প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। উঁৱলি যোৱা চাদৰ উপন্যাসৰ ৰচক কোন? ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ জৰিয়তে লেখকে কি ক'ব বিচাৰিছে? ইণ্টাৰনেটৰ ভাল দিশবোৰ সমান্তৰালকৈ ইয়াৰ কুব্যৱহাৰৰ দিশটোক উনুকিয়াই ছাত্ৰ সমাজক সচেতন কৰাৰ প্ৰয়াস কৰিছে। গতিকে তোমালোকে এই পাঠটোৰ জৰিয়তে কি ক'ব বিচাৰিছে এইডোখৰ ভালদৰে মনত থৈ দিবা। এয়া হৈছে ইণ্টাৰনেটৰ এটা, আৰু অলপ আগতে পাইছিলোঁ এয়া উদ্যোগী হওঁ আহা লেচনটোৰ কথা পাইছিলোঁ অলপ আগতে। গতিকে দুয়োটা ভালদৰে মনত থবা। এতিয়া 106 নম্বৰটো, হৰেকৃষ্ণ ডেকা কোনখন আলোচনীৰ সম্পাদক আছিলে? গৰীয়সী। ভট্টদেৱৰ সংস্কৃতিত লিখা গ্ৰন্থখনৰ নাম কি আছিলে? ভক্তিহাৰ আৰু ভক্তি বিবেক। ভট্টদেৱৰ আগতে কোনে ভাগৱতৰ ভাঙনি কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে। তাৰপিছত 109 নম্বৰ, হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম আছিলে আগন্তক। জনজাতি গোষ্ঠীক অন্য কি নামেৰে জনা যায়? জনজাতি। ইমানখিনিয়ে আছিল। যদি ভাবিছা ইমানখিনি কেনেদৰে মনত থ'ম, তোমালোকে এতিয়া বৰ্ডৰ পৰীক্ষা দিবা যেতিয়া অকণমান কষ্ট কৰিবই লাগিব। আৰু কিতাপখন তোমালোকে যদি আগতে পঢ়িছা, ইয়াত থকা বহুতখিনি প্ৰশ্ন তোমালোকে দেখিছাই নিশ্চয়। অকণমান পঢ়া, এইকেইদিন ভাল হ'ব পৰীক্ষাটো, তেতিয়াহে ভাল এটা নাম্বাৰ পাই পাছ কৰিব পাৰিবা। লগতে তোমালোকৰ কাৰণে ইমানখিনি কৰাৰ কাৰণে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা, লগতে লাইক এটা কৰি দিবা। ইমানে আছিল আজিলৈ। পৰীক্ষাসমূহ ভালদৰে দিবা।